নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো অসমৰ মুছলমানৰ নিৰাপত্তা বিচাৰি এবাৰ দিল্লীত আমছু দেশৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ প্ৰেৰণ কৰিছে আমছুৱে অসমত মুছলমান সমূহ নিৰাপত্তাত ভুগিছে বুলি দাবী তুলিছে আমছুৱে আমছুৰ মতে অসমৰ মুছলমানক হেনো এতিয়া নিৰাপত্তা লাগে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ এই শাসনৰ সময়ছোৱাত হেনো নিৰাপত্তাত ভুগিছে নিৰাপত্তাহীনতাত ভুগিছে অসমৰ মুছলমান ৰাইজ এই গুৰুতৰ অভিযোগ আমছুৰ আৰু এই অভিযোগ উত্থাপন কৰি এবাৰ দিল্লীত উপস্থিত হৈছে আমছুৰ নেতৃত্ব দেশৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ প্ৰেৰণ কৰিছে আমছুৱে অসমৰ মুছলমানসকলৰ নিৰাপত্তা বিচাৰি দেশৰ মুখ্য ন্যায়াধীশলৈ আমছুৱে এবাৰ পত্ৰ প্ৰেৰণ কৰিছে বিজ্ঞাপন এনিটকছৰ দৰ্শকৰ বাবে এই মুহূৰ্তত লৈ আহিছো আমি জনাইছো খুব গুৰুত্বপূৰ্ণ খবৰ অসমৰ মুছলমানৰ নিৰাপত্তা বিচাৰি এবাৰ দিল্লীত আমছু দেশৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ প্ৰেৰণ কৰিছে আমছুৱে নিৰাপত্তাহীনতাত ভুগিছে অসমৰ সংখ্যালঘু লোকসকল এই অভিযোগ আমছুৰ অসমৰ মুছলমানৰ নিৰাপত্তাৰ বিচাৰি এবাৰ মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ক পত্ৰ প্ৰেৰণ কৰিছে আমছুৱে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ সময়ত নিৰাপত্তাহীনতাত ভুগিছে অসমৰ মুছলমানে এই গুৰুতৰ অভিযোগ আমছুৰ সোণাপুৰৰ উচ্ছেদৰ পাছতে এতিয়া হিমন্ত চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে আমছু হিমন্ত চৰকাৰৰ বিৰুদ্ধে এবাৰ সৰব হৈ পৰিছে আমছু আৰু তাৰ পাছতে এবাৰ আমছুৰ ফালৰ পৰা এই গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে যে অসমৰ মুছলমানসকলে এতিয়া নিৰাপত্তাহীনতাত ভুগিছে যাৰ বাবে নিৰাপত্তা বিচাৰি এবাৰ DY চন্দ্ৰচূড়লৈ পত্ৰ প্ৰেৰণ কৰিছে আমছু এই মুহূৰ্তত পুনে পুনে আমাৰ হাতত মন্তব্য আছে আমছুৰ নেতৃত্বৰ আগবঢ়াইছে আজি আমি মহামান্য উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীক এটা স্মাৰক পত্ৰৰ জৰিয়তে অসমৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কে আমি অৱগত কৰিলোঁ আপোনালোকে জানে যে অসমত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যি ধৰণে অসমৰ সংখ্যালঘুসকলৰ ওপৰত নিৰ্মম অত্যাচাৰ চলাইছে আৰু বিশেষকৈ উচ্ছেদৰ নামত যি অমৰণীয় পৰিস্থিতি সৃষ্টি কৰি সংখ্যালঘুসকলক গুলীয়াই হত্যা কৰাৰ যি প্ৰৱণতা আৰম্ভ কৰিছে ইয়াৰ বিৰুদ্ধে আমি ইতিমধ্যে দিল্লীত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিলোঁ দিল্লীৰ বিভিন্ন পক্ষক আমি অৱগত কৰিলোঁ আৰু শেহতীয়াভাৱে সোণাপুৰত যি দুজন মানুহক গুলীয়াই হত্যা কৰিলে 30জনতকৈ অধিক মানুহক আহত কৰিলে এই কথাবাৰ্তাবিলাকে আচলতে অসমৰ সংখ্যালঘুসকলক আতংকিত কৰিছে আৰু এই মুহূৰ্তত অসমৰ সংখ্যালঘুসকলে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰখনত নিৰাপত্তাহীনতাত ভুগিছে গতিকে আমি নিৰাপত্তাহীনতাত ভোগাৰ কাৰণে আজি নিৰাপত্তা বিচাৰি আজি মহামান্য উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীৰ ওচৰলৈ আমি আহিছোঁ আৰু আমি লিখিত আকাৰে আমাৰ স্মাৰক পত্ৰ আমি আজি জমা দিছোঁ আমি আশাবাদী যে অসমৰ সংখ্যালঘু সমাজে আজি দীৰ্ঘদিনৰ পৰা হিমন্ত বিশ্ব চৰকাৰ অহাৰ পিছৰ পৰা যি ধৰণে যাযাবৰী জীৱন যাপন কৰি আছে যি ধৰণে অন্যায় ভোগ কৰি আছে যি ধৰণে পুলিচৰ গুলীত আমাৰ মানুহ নিহত হ'বলগীয়া হৈছে যি ধৰণে মানুহক মানে মুকলি আকাশৰ তললৈ উচ্ছেদৰ নামত ঠেলি দি পেলাই অত্যাচাৰ কৰা হৈছে গতিকে আটাইবোৰ কথা আমি লিখিত আকাৰে জনাইছোঁ আৰু আশা কৰিম যে মহামান্য উচ্চতম ন্যায়ালয় যেহেতু আমি এইখন চৰকাৰৰ নেতৃত্বত নিৰাপদ নহয় আৰু নিৰাপত্তাহীনতাত আজি অসমৰ মুছলমানসকল বা সংখ্যালঘুসকল আজি ভুগিছে গতিকে আমি মহামান্য উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীৰ পৰা আমি মানে এটা আশা কৰিছোঁ যে অন্ততঃ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকী অসমৰ সংখ্যালঘুসকলৰ ন্যায় নিৰাপত্তা আৰু অধিকাৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত আৰু চৰকাৰখনৰ অমানৱীয় অত্যাচাৰ অমানৱীয়ভাৱে মানুহক হত্যা কৰাৰ যি প্ৰৱণতা এইটো বন্ধ কৰাৰ কাৰণে এটা পদক্ষেপ গ্ৰহণ কৰিব এই আশালৈ আমি আজি মহামান্য উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীক আজি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ আৰু আমি স্পষ্টকৈ জনাইছোঁ যে আমাৰ কথাখিনি ইতিমধ্যে আমি মহামান্য উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীকো জনালোঁ আমি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগক জনালোঁ মহিলা আয়োগক জনালোঁ শিশু আয়োগক জনালোঁ আৰু সকলোকে জনাইছোঁ বিভিন্ন ৰাজনৈতিক দলক আমি কথাখিনি অৱগত কৰাৰ চেষ্টা কৰিলোঁ আৰু ইয়াৰ পিছত আমি অসমত গৈ আমি অসমৰ ৰাইজৰ ন্যায় নিৰাপত্তাৰ কাৰণে আৰু অধিক গণতান্ত্ৰিকভাৱে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম কাৰণ আমি যিকোনো মূল্যৰ বিনিময়ত আমাৰ অধিকাৰখিনি আমাক লাগিব আৰু যি ধৰণে অন্যায় হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কৰি আছে এইটো বন্ধ হ'ব লাগিব আৰু সংখ্যালঘুসকলৰ যি নিধনযজ্ঞ চলিছে এইটোও বন্ধ হ'ব লাগিব আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত আমি অসমত গৈ পৰৱৰ্তী পৰ্যায়ত আৰু ব্যাপক গণ আন্দোলনৰ কাৰ্যসূচী বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিম আজি আমি মহামান্য উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীক এটা স্মাৰক পত্ৰৰ জৰিয়তে অসমৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কে আমি অৱগত কৰিলোঁ আপোনালোকে জানে যে অসমত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যি ধৰণে অসমৰ সংখ্যালঘুসকলৰ ওপৰত নিৰ্মম অত্যাচাৰ চলাইছে আৰু বিশেষকৈ উচ্ছেদৰ নামত যি অমৰণীয় পৰিস্থিতি সৃষ্টি কৰি সংখ্যালঘুসকলক গুলীয়াই হত্যা কৰাৰ যি প্ৰৱণতা আৰম্ভ কৰিছে ইয়াৰ বিৰুদ্ধে আমি ইতিমধ্যে দিল্লীত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিলোঁ দিল্লীৰ বিভিন্ন পক্ষক আমি অৱগত কৰিলোঁ আৰু শেহতীয়াভাৱে সোণাপুৰত যি দুজন মানুহক গুলীয়াই হত্যা কৰিলে 30জনতকৈ অধিক মানুহক আহত কৰিলে এই কথাবাৰ্তাবিলাকে আচলতে অসমৰ সংখ্যালঘুসকলক আতংকিত কৰিছে আৰু এই মুহূৰ্তত অসমৰ সংখ্যালঘুসকলে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰখনত নিৰাপত্তাহীনতাত ভুগিছে গতিকে আমি নিৰাপত্তাহীনতাত ভোগাৰ কাৰণে আজি নিৰাপত্তা বিচাৰি আজি মহামান্য উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীৰ ওচৰলৈ আমি আহিছোঁ আৰু আমি লিখিত আকাৰে আমাৰ স্মাৰক পত্ৰ আমি আজি জমা দিছোঁ আমি আশাবাদী যে অসমৰ সংখ্যালঘু সমাজে আজি দীৰ্ঘদিন
দিনৰ পৰা হিমন্ত বিশ্ব চৰকাৰ অহাৰ পিছৰ পৰা যি ধৰণে যাযাবৰী জীৱন যাপন কৰি আছে, যি ধৰণে আজি আমি মহামান্য উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীক এটা স্মাৰক